Rমেশ ৰৈফিলা কোনো কলিয়া মই পিছে তই কি কৰি আছিলি? কি কবি মোৰ আৰু পেটটো ৰাতিপুৱাৰ পৰা এনেকুৱা বিষাইছে মই ৰ'বই পৰা নাই কৈছো নহয় বা অফিচত কিবা লোৱা সময়হে কৰি থাকিবলগীয়া হৈছে আৰু হাঁহিবলৈ আহিছ মইহে জানিছো মোৰ পেটটোৰ কথা তই ক'ত জানিবি মোৰ পেটৰ কথা হহা নাইও পটককে হাঁহি উঠি গ'ল হে বেয়া নাপাবি দেই। হ'ব দে বেয়া নাপাওঁ আৰু হ'ব আৰু পিছে তই ভাত চাত খালি নে নাই? এফালে যাম বুলিয়ে লগ ধৰিবলৈ আহিছিলো। নাই এইবোৰ কথা মুঠেই নকবি ক'বলৈ যোৱা কথা মোক নকবি আৰু কৈছো নহয় মই মানে আজি ৰখিব নোৱাৰো আৰু দিনটো পটককে এক মিনিটতে মই আহিছো আকৌ লাগিল চাগে ইয়াৰ বেচেৰা। কি কথা কৈ আছিলি ক এফালে যোৱাৰ কথা কৈছিলো তই নোৱাৰো বুলি কলি নহয়। হ'ব আৰু মই আজি কেনিও যাব নোৱাৰো তই বেয়া নাপাবি আকৌ দেই মই যাব পৰাহেঁতেন গ'লোহেঁতেন মানে আজি মোৰ তই দেখিছাই নহয় অৱস্থাটো আজি মই যাব নোৱাৰো বেয়া নাপাবি দেই। হ'ব দে বেয়া নাপাওঁ কিহৰ বেয়া পাম আৰু একে লগৰহে আমি আৰু গম পাইছো নহয় তোৰ কথা। হ'ব দে নাযাওঁ যদি তইতো এনেই লগ গলিহেঁতেন আজি তোৰ বেমাৰ কাৰণেহে নাযাওঁ। হ'ব দে হ'ব মই এতিয়া যাওঁ দেই তই থাক। হ'ব যা ময়ো যাওঁ যাওঁগে সেই ইয়াক নিয়াহেঁতেন মোৰ বিপদহে হ'লহেঁতেন যাম বুলি কোৱাহেঁতেনো যাওঁ দেই ইয়াক নিব নোৱাৰি আজি। গ'লগে হ'ব যাওক হেল্ল' ক এফালে যাব লগা আছিল যাব পাৰিবি নেকি? কেনিবা লগ নধৰিবি মোক আজি আৰু মোক এইমাত্ৰ কলিয়াই লগ ধৰিছিলে সি মই নাযাওঁ বুলি ক'লো মোৰ আজি মানে কণ্ডিশ্যনটো বেয়া পেটৰ সেইটো কাৰণে মই আজি কেনিও যাব নোৱাৰো। হয় নেকি? তেনেহ'লে হ'ব দে মই এফালে যাম বুলি ভাবিছিলোঁ তই নোৱাৰ তেতিয়া হ'ব দে। হ'ব তই যা ৰবিনক লৈ যা নহ'লে লগত। হ'ব দে মই ৰবিনকে সুধি চাওঁ হ'ব। হ'ব দে আজিৰ দিনটো বৰ ভাল আছিল দে চবে মোক লগ ধৰিয়ে আছে পাৰ্টি আছিল খাবলৈও পালোহেঁতেন ভাল বস্তু এতিয়া কেনে এই পেটডালৰ জহতে যাব নোৱাৰিলোঁ ধেত বৰ খং উঠে দেই এনেকুৱা টাইপ পেটটো জহনি মৰাটো আজিহে বেয়া হ'বলৈ পালে। হেল্ল' ৰবিন ক মই ধৰ্মেশলৈ ফোন কৰিছিলোঁ সি যাব নোৱাৰোঁ বুলি ক'লে মই তোলৈ কৰিম বুলি ভাবিছিলোঁ আৰু বোলো গোটেই তিনিটা যাম এতিয়া তই মই যাওঁ সি যাব নোৱাৰে আৰু হেৰিও যাব নেকি কলিয়াও যাব পাৰে। গৈছো মই গৈ আছো কাপোৰ চাপোৰ পিন্ধি পেলাই মই গৈ আছো। মই কফি চপৰ ওচৰতে আছো সেইখিনিলে গছজোপা তলতে। গৈছো সেইখিনিলৈকে গৈছো। হ'ব হেল্ল' কলিয়া সেই ৰবিনকে লগ ধৰিছো তই সেইখিনিলে কফি চপৰ ওচৰলে। গৈ আছো গৈ আছো। এইকেইটা অহাই নাই ইমান দেৰি আহিছো বুলি কৈ পেলাই একদম পুৰা চুট টাইট কৰি আহিছে ল'ৰাই। এই পাৰ্টিত গ'লে চুট টাইট কৰি আহিবই লাগিব আৰু কোনখন শাস্ত্ৰত লিখা আছে পাৰ্টিত গ'লে চুট টাইট কৰি যাব লাগে বুলি। তই শাস্ত্ৰৰ কথা ক'ব নালাগে কলিয়ালে ফোন এটা লগা সি ইমান দেৰি পোৱাহি নাই। তই লগা হ'ব এতিয়া মই লগাইছো হেল্ল' কলিয়া অহা নাই যে তই গৈ আছো পালোগে আৰু চা পতাপত গৈ আছো আহিছে নে? আহি আছে আহি গলো ব'ল এতিয়া। বল যাওঁ এতিয়া। ব'ল তো বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো ইমান আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।